बिजेपि दोलोनिफ्राय साधन मण्डलखौ बासुगाव टाउन मिउनिसिपाल बर्ड मासिगिरि हिसाबै थिसनबाय। बासुगाव टाउननि मासिगिरिखौ लानानै इउपिपिएल दोलोआ सिमां नुनाया फैमाल मिजिं जाबाय। बासुगाव टाउननि जौगानायनि खामानि मावग्रा मासिगिरिनि जेंना दासिमबो थि जायाखै। नाथाय दिनै जाय बिजेपिनिफ्राय साधन मण्डलखौ बासुगाव टाउननि मासिगिरि खालामनो नागिरनायाव बिजेपिनि गेजेराव गोजोननाय गैया। बेखौ लानानैनो माखासे बिजेपिनि दैदेनगिरिफ्रा बासुगाव मिउनिसिपाल बर्ड अफिसाव धरना होयो। गुबुन फारसेथिं इउपिपिएल दोलोनिफ्रायबो मोनगोननि सिमां ना बुंखारनायफोरा फैमाल मिजिं जाबाय। दिनैनि बे समायखिरा लानाय हाबाफारियाव रावनोबो खौरां होआलासे स्रोदै समायखिरा लाखोमादों। मानोना रायजो राजानोबो खौरां हराखै समायखिरा लानायखौ। আজি আমার ডিস্ট্রিক্টত তিনিটা টাউন কমিটি হিসাবে বিজেপি ইউপিপিএল মিত্র দল সরকার দুটা টাউন কমিটি কাজলগাঁও আর বিজনি ইউপিপিএল দলে লৈছে। তো সেই মতে বাসুগাঁওটো বিজেপি পাব লাগে, এটা আমি আগতে ডিমান্ড কৰিছিলোঁ। বিজেপিকে দিছে, কিন্তু বিজেপিৰ পৰা যোগ্য ব্যক্তিক দিব লাগে। কোনে পাব লাগে? যোনে ইলেকশ্যন খেলিছিল প্ৰতিটো কেণ্ডিডেটে হাৰা কেণ্ডিডেট যদি দায়িত্ব পায়, আমাৰ বিজেপি দলৰ পৰা বিজেপিৰ কেণ্ডিডেটক কিয় দায়িত্ব দিয়া নাই? কিয় দিয়া নাই? MCLA ইলেকশ্যনত যে হাৰিছে আমাৰ কেণ্ডিডেট, কিয় দায়িত্ব দিয়া নাই? কাৰণটো কি? হাৰিলে কি দায়িত্ব নাপায়? তেনেহ'লে বেলেগ বেলেগ কেণ্ডিডেট কিয় পাইছে? যেনেকুৱা কাজলগাঁও ৰণগৰা পাইছে। প্ৰতিটো মিত্ৰ দল না, মিত্ৰ দল যদি কেণ্ডিডেটৰ কথা ভাবিব লাগিব, হয় না নহয়? ইউপিপিএল বিজেপি মিত্ৰ দল উন্নয়ন স্থগিত হৈ গৈছে, এটা আমি গম পাই আছোঁ। কিন্তু উপায়তো নাই, যদি দুর্নীতি হয় আমি তো প্রতিবাদ করিম। আমি আনলিগেল হব নিদিম। বিজেপি দলে উন্নয়ন বন্ধ কৰাটো বিজেপি দলৰ আদৰ্শ নহয়। বিজেপি দলে এতিয়া আমি কি ক'ম, আমি সেবাই সংগঠন হৈ মই কওঁ, মই বিজেপিৰ কথা কি ক'ম আৰু এতিয়া মই বৰ্তমান অলপ একে হয় কিন্তু অলপ আমি মানে মহিলাৰ এটা সেবাই সংগঠন বুলি মহিলাৰ এটা এইটো সংগঠন। আপুনি কৈছে যে সাধাৰণ মণ্ডল বৰ্তমান বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে, একচুয়ালি কাক দিব লাগে চেয়াৰমেন? একচুয়ালি আমাৰ MCLA কেণ্ডিডেট 2020ত যে ইলেকশ্যন খেলিছিল বিজেপিৰ কেণ্ডিডেট, বিজেপি দলৰ অলক বসুমতাৰী, তেখেতক দিব লাগে। তেখেতে যোগ্য ব্যক্তি হয়। তেখেতে পালে আমাৰ বাসুগাঁও উন্নয়ন হ'ব, বাসুগাঁও ৰাইজৰ কামো হ'ব আৰু দুৰ্নীতিমুক্ত হ'ব। মানে বিজেপিৰ মাজত ফাট মেলিছে নেকি? এইটো আপোনালোকে গম পাব, দেখিয়ে আছে কি হৈ আছে, আগন্তুক দিনত গম পাব। আৰু এনেকুৱা যদি চলি থাকে আগন্তুক দিনত এতিয়া আপোনালোক সুখী নে? আমি সুখী নহওঁ। অলক বসুমতাৰী যদি পায় আমি সুখী হ'ম। আমি সকলোৱে বাসুগাঁওবাসী ৰাইজে সুখী হ'ম। অলক বসুমতাৰী পাৰে আৰু প্ৰতিবাদ যদি এতিয়া চেয়াৰমেন হৈ যায়। পৰা হোৱা নাই, এনে এটা ভুল বুজাবুজি আৱেগ, এটা অনুভূতি তেওঁলোকে ভালকৈ মেছেজটো পোৱা নাছিল। আমাৰ সকলোখিনি বিজেপিৰে কৰ্মী আৰু বিজেপিৰ যে কিবা বিজেপি এখন ইয়াত কমিটি হওঁতে বিজেপিৰ কৰ্মী বেয়া পাইছে তেনে নহয়, অলপ আৱেগ অনুভূতি আছিল। আৱেগ অনুভূতিটো থাকিবই, ভুল বুজাবুজিৰ কাৰণে এটা হ'ব খুজিছিল, কিন্তু সেইটো নাই। সকলো কৰ্মীখিনিয়ে এতিয়া একত্ৰিত হৈছে আৰু সামগ্ৰিকভাৱে বিজেপিৰ নেতৃত্বাধীন UPLৰ সমৰ্থনত বাসুগাঁও পৌৰসভা চলিব এতিয়া। আৰু মহিলা সেৱা দলে কৈছে যে নহয়, আমি যিটো চেয়াৰমেন চিলেকশ্যন কৰা হৈছে এইটো আমি নামানো। ইতিমধ্যে সেই কথাখিনি আমাৰ নাই, এতিয়ালৈকে ভুল বুজাবুজিৰ কাৰণে হৈছিল। আৰু চেয়াৰমেন চিলেকশ্যনটো কথাটো হৈছে কি, এজন বয়োজ্যেষ্ঠ নাগৰিকক দিয়া হৈছে। চেয়াৰমেনটোতো আৰু পাৰ্মানেণ্ট পষ্ট নহয়, ৰাইজৰ পৰা এজন দলৰ পৰা দিয়া হৈছে। যদি তেওঁ ভালকৈ কাম কৰিব নোৱাৰে, পৰৱৰ্তী সময়ত দলে আৰু বিচাৰ কৰিব নেকি? বিচাৰ কৰিব। গতিকে তেওঁক এটা সুবিধা দিয়া হওক। আৰু বাসুগাঁওবাসী ৰাইজ আৰু সংবাদকৰ্মী সাংবাদিক বন্ধুসকলৰ সহায় সহযোগ লাগিব উন্নয়ন কৰিব লাগিলে। আৰু যদি সহায় সহযোগ নাথাকে বা দিহা পৰামৰ্শ ৰাইজে নিদিয়ে, তেতিয়াহ'লেতো এখন আৰু নগৰ সমিতি চলিব নোৱাৰে। ইমান দিনে বাসুগাঁৱত ধৰক এডহক কমিটি বিজেপি লোৱা নাছিল, এতিয়া বিজেপিৰ ফালৰ পৰা পালে নিশ্চয় আগবাঢ়ি যোৱা হ'ব। আৰু এই ক্ষেত্ৰত আপোনালোকৰ সহায় কামনা কৰিলোঁ। বিজেপি যিহেতু এটা খুব ডিচিপ্লিন দল হয়, বাৰে প্ৰতিবাৰে বিজেপিৰ প্ৰতি কিয় এইটো অভিযোগ উঠি আছে? যোৱা বছৰৰ অনুৰূপ ঘটনা হৈছিলে যে মিত্ৰজোঁটৰ মাজত খোৱা কামোৰা নেতৃত্বক লৈ, অৰ্থাৎ চিয়ানশ্বিপক লৈ। এইবাৰ আকৌ দেখা গৈছে যে বিজেপিৰ মাজতে খোৱা কামোৰা। বাৰে প্ৰতি কিয় এইটো হয়? নাই বিজেপি ডিচিপ্লিন নাই নেকি? আমাৰ ডিচিপ্লিন আছে। আমি খুব ভাৰতবৰ্ষৰ ভিতৰত নহয়, পৃথিৱীৰ ভিতৰত বিজেপি এটা সুসংগঠিত দল আৰু সৰ্বশ্ৰেষ্ঠ দল। আৰু আমাৰ দলৰ নিষ্ঠাবান কৰ্মীসকলে দলৰ ডিচিপ্লিন আৰু দলক সদায়
সন্মান দি কাম কৰে, দলৰ আদেশক কেতিয়াও প্ৰত্যাখ্যান নকৰে। আজিৰ যিটো ঘটনা এইটো দলৰ মজিয়াত হোৱা নাই বা দলৰ কথা নহয়, এটা সৰু ভুল বেচেছৰ কাৰণে এইটো হৈছিল। আমি আহি পোৱাৰ পিছত অৰূপনাথ মই আহি ইয়াত উপস্থিত হোৱাৰ পিছত যিখিনিসকলে যিখিনি আমাৰ সদস্যই ভুল বুজিছিল তেওঁলোকৰ লগত কথা বতৰা পতাৰ পিছত তেওঁলোকৰ ভুল আঁতৰ হৈছে, এতিয়া নাই। অলক বসুমতাৰী আমাৰ লগতে আছে। এইবিলাক নহয়, এইটো আচলতে মনৰ এটা ভ্ৰান্তিহে। ধন্যবাদ। ইতিমধ্যে আপুনি কৈছে যে বিজেপি নিষ্ঠাবান দল, তো আজি প্ৰতিবাদটো একচুৱেলি কাৰ পৰা হৈছিলে? বিজেপিৰ পৰা? প্ৰতিবাদটো বিজেপিৰ পৰা নে বেলেগ সংগঠনৰ পৰা হৈছে? কিবা এটা মই আহি পোৱা নাই ঠিক। বিজেপিৰ মহিলা সমাদৰ নাই। বিজেপিত মহিলা মৰ্চা আছে, যুৱকসকলৰ যুৱ মৰ্চা আছে নেকি? আমাৰ বিজেপিৰ কোনো ধৰণৰ দ্বিমত নাই। আমাৰ কিবা আবেগ আছিল, আবেগ আমাৰ এতিয়া ঠিক হৈছে। অনাগত দিনত আমি চবে একলগত মিলি বাসুগাঁও যিটো আমাৰ টাউন কমিটি আছে এইটো ভালকে কাম কৰি যাব ৰাইজৰ হকে, এইটো আমাৰ কথা।